আজি মই জ্যোতিষ শাস্ত্ৰৰ 9টা গ্ৰহৰ বৰণ আৰু আকৃতিৰ বিষয়ে পৰিচয় কৰাই দিম। জ্যোতিষ শাস্ত্ৰত 9টা গ্ৰহ থাকে, যেনে ৰবি গ্ৰহ। ইয়াৰ আকৃতি গোলাকাৰ, সৰ্বাংগ সুন্দৰ আৰু ইয়াৰ বৰণ হৈছে ৰক্তশ্যাম অৰ্থাৎ ৰঙা বৰণৰ। চন্দ্ৰ গ্ৰহ। ইয়াৰ আকৃতি অৰ্ধা চন্দ্ৰাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে শ্বেত অৰ্থাৎ বগা বৰণৰ। মঙল গ্ৰহ। ইয়াৰ আকৃতি ত্ৰিকোণাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে ৰক্তবৰ্ণ অৰ্থাৎ ৰঙা ৰঙৰ। বুধ গ্ৰহ। ইয়াৰ আকৃতি ধনুৰাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে পীতবৰ্ণ। বৃহস্পতি গ্ৰহ। ইয়াৰ আকৃতি অষ্টদল পদ্মাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে পীতবৰ্ণৰ। শুক্ৰ গ্ৰহ। ইয়াৰ আকৃতি চতুষ্কোণাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে শ্বেতবৰণ অৰ্থাৎ স্বচ্ছ বগা বৰণৰ। শনি গ্ৰহ। ইয়াৰ আকৃতি সৰ্পাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে কৃষ্ণবৰণ। ৰাহু গ্ৰহ। ইয়াৰ আকৃতি মকৰাকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে কৃষ্ণবৰণ। কেতু গ্ৰহ। ইয়াৰ আকৃতি খৰ্গকৃতিৰ আৰু ইয়াৰ বৰণ হৈছে ধূম্ৰবৰণৰ অৰ্থাৎ ধোঁৱা বৰণৰ। ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।